হেল্ল' গাইজ, আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ বিষয়ে। প্ৰিয়ম পল্লৱীক যিসকল অনুৰাগীয়ে ভাল পায় সিহঁতৰ কাৰণে এটা বহুত ডাঙৰ খবৰ, বহুত ভাল খবৰ। কথাটো হ'ল হিন্দী ধাৰাবাহিকত এতিয়া আপোনালোকে দেখা পাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। প্ৰিয়ম পল্লৱীয়ে হিন্দী ধাৰাবাহিক এখনৰ কাৰণে মাৰাঠী ধাৰাবাহিক এখনৰ কাৰণে শ্বুটিং কৰি আছে মুম্বাইত বৰ্তমান। তেওঁৰ অতি শীঘ্ৰেই সেই মাৰাঠী ধাৰাবাহিকখন আপোনালোকে চাব পাৰিব। তো তেখেতে ধাৰাবাহিকখনৰ শ্বুটিং কৰিছে মুম্বাইত। তেখেতে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, মাই ফাৰ্ষ্ট মাৰাঠী লুকছ এট ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইন মুম্বাই। তো এইটো এটা বহুত ডাঙৰ খবৰ অসমীয়া অভিনেত্ৰীসকলৰ কাৰণে বা অসমীয়া অনুৰাগীসকলৰ কাৰণে আৰু প্ৰিয়ম পল্লৱীৰ অনুৰাগীসকলৰ কাৰণে। আমি অতি শীঘ্ৰেই সেই মাৰাঠী ধাৰাবাহিকখন চাব পাৰিম। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।